আজি আহকচোন অলপমান সুখ বিচাৰি যাওঁ। আমালৈ এই কাহিনী দি পঠাইছিল প্ৰহ্লাদজ্যোতি বৰাই। আহকচোন প্ৰহ্লাদজ্যোতি বৰাৰ সুখ ক'ত নাই এই কাহিনীটোৰ মাজলৈ গুচি যাওঁ। হেৰা শুনাচোন। মই গা ধুই আছো, কওকচোন। মোৰ চোলাটো ফালি আছে, চিলাবলৈ লাগিছিল, নহলে ফটা চোলাটো পিন্ধি কামলৈ যাবলৈ বেয়াই লাগিব। ৰ'ব, মোৰ গা ধোৱা শেষেই হলেই আপোনাৰ চোলাটো চিলাই দিম বাৰু। পত্নীয়ে গা ধুই আহি ভিজা চুলিবোৰ গামোচাৰে মোহাৰি আছিল। মই পাছফালৰ পৰা সাৱটি ধৰি কলো, আজি তোমাক বৰ ধুনীয়া লাগিছে। ভিজা চুলিবোৰৰ মাজৰ পৰা সৰগীয় সুবাসবোৰ বিয়পি পৰিছে। কবলৈ মন গৈছে, তুমি মোৰ চিৰ জীৱনৰ, তুমি মোৰ মৰমৰ। পুৱাতে ৰোমান্টিক হ'ব নালাগে, নহলে কামলৈ যাবলৈ নোৱাৰিব। চোলাটো লৈ আহক যাওক, মই চিলাই দিম। তোমাৰ মৰমবোৰ পাই থাকিলে ফটা চোলাটো পিন্ধিয়েই কামলৈ যাম। মাথো তুমি সদায় হাঁহি থাকিবা। হাঁহি থাকিবলৈ সদায় চেষ্টাই কৰোঁ, কিন্তু আপোনাৰ কষ্টবোৰ দেখিলে মোৰ বৰ দুখ লাগে। আপুনি পৰিয়ালটোৰ বাবে কমখন কষ্ট কৰেনে বাৰু? কষ্ট কৰিবই লাগিব, আমি পুৰুষ। ঘৰখনৰ নাৰীবোৰে দুখ নাপাওক বুলিয়েই আমি সদায় কষ্ট কৰোঁ। নিজৰ হাতখন কলা কৰি তোমাৰ হাত দুখন জেতুকাৰ ৰঙেৰে ৰাঙলী কৰিব খোজো। বৰষুণৰ পানী পৰা ঘৰটোৰ মাজতেই সুখবোৰ বিচাৰি ফুৰো। হয় দিয়ক, বাৰিষাৰ নিশা ঘৰটোৰ ভিতৰত শুবলৈয়ে নোৱাৰি, বিচনাখন বৰষুণে ধুৱাই পেলায়। সেইদিনা দুখ লাগে, কিন্তু আপোনাৰ মৰম আৰু বিশ্বাসৰ মাজত দুখবোৰ পাহৰি পেলাওঁ। দুখ কৰি কিনো কৰিম? মই মাথো সংগ্ৰাম কৰিব খোজো, বৰষুণ জাকৰ সৈতে যুঁজিব খোজো। সেয়েহে বৰষুণ জাকত দুয়ো ভিজি সাহসী হবলৈ বিচাৰো। এই সৰু ঘৰটোৰ মাজতেই সৰগীয় সুখবোৰ সোমাই আছে। মাথো সুখবোৰ বিচাৰি জানিলেই হ'ল। বিশেষকৈ আপোনাৰ দৰে স্বামী এজন পালো, সেয়েহে মই সুখী। সুখবোৰ বুটলিব জানিব লাগে। যিজনে সুখৰ উপলব্ধি কৰিব নোৱাৰে তেওঁ কেনেকৈ সুখী হ'ব? মানুহ অলপতেই সুখী হ'ব লাগে। যিমান বিচাৰিম সিমানেই আমি নাপাওঁ। মই আপোনাৰ মাজতে সুখবোৰ বিচাৰি পাওঁ, কিন্তু আপুনি জীয়াই আছে সেয়েহে ময়ো আছো। আপুনি সুখত আছে সেয়েহে ময়ো সুখী আছো। আনক সুখী কৰিব পৰাটোৱেই জীৱনৰ ডাঙৰ সফলতা। পত্নীক সুখত ৰখা, মাতৃক সুখত ৰখা, পুত্ৰ জীয়ৰীক সুখত ৰখাটো মোৰ কৰ্তব্য। মই পৰিয়ালটোৰ বাবে সদায় কষ্ট কৰি যাম। মাথো মোক সকলোৱে ওঠত এটা হাঁহি লাগে, এটা মিঠা হাঁহি। বাপৰে, আপুনি মোক কিন্তু বেছিকৈ সুখী কৰি ৰাখে দেই। তুমি হৈছে মোৰ অৰ্ধাংগিনী, মোৰ শৰীৰৰ আধা অংগ তুমি। তুমি মোৰ মাজতেই তোমাৰ মা দেউতাৰ মৰমবোৰ বিচাৰি ফুৰা। যেতিয়া মই তোমাক বিয়া পাতিছিলো সেইদিনা তোমাৰ মা দেউতাই কান্দি কান্দি মোক কৈছিল, আমাৰ এইজনী একমাত্ৰ ছোৱালী, সেয়েহে তাইক তুমি সদায় সুখত ৰাখিবা। আপোনালোকে চিন্তা নকৰিব, মই যিমান পাৰো সিমানেই সুখ দিম। তোমাৰ মা দেউতাৰ চকু পানীক মই অসন্মান কৰিব নোখোজো। আৰু সেয়েহে আপোনাৰ চকুত চকু পানী, চকুৰ পানী দুখত নহয় মা, সুখত ওলায়। যিদিনা সুখবোৰ বেছি হৈ যায় সেইদিনাও চকুৰ পানী ওলায়, আৰু যিদিনা দুখবোৰ বেছি হৈ যায় সেইদিনাও চকুৰ পানী ওলায়। আপোনাৰ চকু পানীবোৰ মোহাৰি দিয়া দায়িত্ব মোৰ। আপুনি এজন পুৰুষ, প্ৰকৃত পুৰুষ, যিয়ে নাৰীক সন্মান কৰিব জানে, যিয়ে নাৰীৰ দুখবোৰ উপলব্ধি কৰিব জানে। সেয়েহে এই জুপুৰি ঘৰটোত থাকিও মই সদায় সুখী। ময়ো সুখী, কাৰণ তোমাৰ দৰে ভাগ্যৱতী পত্নী এগৰাকী পাইছো। পুৰুষৰ সুখত সুখী হোৱা, পুৰুষৰ দুখত দুখী হোৱা, পুৰুষক সাহসেৰে এখোজ আগবাঢ়িবলৈ প্ৰেৰণা দিয়া আৰুতেই এগৰাকী নাৰী, এগৰাকী প্ৰকৃত নাৰী তুমি। সেই প্ৰকৃত নাৰীগৰাকী এতিয়া তুমি। আপুনি মোক সেইখিনি সন্মান দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। ধীৰে ধীৰে বাঢ়িছে প্ৰেমৰ বাৰিষা। কথা কৈ থাকোঁতে চোলাটো চিলাবলৈ থাকিলেই নহয়, বলক চিলাই দিওঁ। হ'ব দিয়া, আজি ফটা চোলাটোকেই পিন্ধি যাওঁ দিয়া। কালিলৈ পুৱাতে চিলাই দিবা, মই যাওঁ। যাওক, কিন্তু কামলৈ যোৱাৰ আগত সদায় দি যোৱাৰ দৰে আজিও কিবা এটা দি যাওক। সেইটো কেতিয়াও নাপাহৰো।
পতি পত্নীক সুখী কৰিব পৰা মৰমৰ মিঠা চুমাটো। মুৱা। এয়া আছিল প্ৰহ্লাদজ্যোতি বৰুৱাৰ এটা সুমধুৰ কাহিনী। পতি পত্নীৰ মাজত সুখ ক'ত নাই এই কাহিনীটোৰ মাজেৰে প্ৰকাশ পোৱা গ'ল।